আপোনাৰ জীৱনটোক লৈ কেতিয়াও দুখী নহ'ব। আজি আপুনি যি পৰিস্থিতিত আছে, আজি আপুনি যেনেদৰে জীয়াই আছে, কি ঠিক সেইটোৰ আনৰ সপোন হ'ব পাৰে। আপোনাৰ জীৱনটোক ইমানো সহজ সৰল নবনাব যে যিকোনো মানুহে আহি আপোনাৰ জীৱনটোক লৈ খেল খেলি গুচি যায়। জীৱনত এদিন হ'লেও এদিন আমি এইটো বুজি পাওঁ যে কোন নিজৰ আৰু কোন পৰৰ। আৰু এইটো কথা আমি তেতিয়া বুজি পাওঁ যেতিয়াৰ বহুত দেৰি হৈ যায়। সেইবোৰ মানুহৰ লগত থকাতকৈ অকলে থকাই ভাল, যিবোৰ মানুহে আপোনাক গুৰুত্ব নিদিয়ে। যদি কোনো দুখী অসহায় লোকে আপোনাৰ পৰা কিবা বিচাৰিছে, তেনেহ'লে দি দিয়ক আৰু ভগৱানক এটা ধন্যবাদ দিয়ক যে ভগৱানে আপোনাক দিবৰ কাৰণে ৰাখিছে, খুজিবলৈ নহয়। যদি কোনোবাই আপোনাক বিশ্বাস বা ভৰসা ভাঙে, তেওঁক এটি ধন্যবাদ দিয়ক, কাৰণ তেওঁ আপোনাক এইটো শিকায় যে বিশ্বাস বহুত চাই চিন্তিহে কৰিব লাগে। আপোনাৰ ৰাস্তাৰ আপুনি নিজে ডিচাইড কৰক, কাৰণ আপোনাতকৈ আপোনাক কোনেও বেছি ভালদৰে নাজানে। জীৱনটো জীয়াই থাকিবলৈ দুটাই ৰাস্তা। এটা হ'ল যিটো বস্তুৰ আপোনাৰ পচন্দৰ সেইটো হাচিল কৰক, আৰু যিটোৰ আপোনাৰ লগত আছে সেইটোক লৈ সন্তুষ্ট হৈ জীৱনটো আগুৱাই যাওক। মানুহবোৰো কিমান আচৰিত, যেতিয়া নিজৰ ভুল হৈ যায় তেতিয়া নিজৰ ভুলবোৰ লুকাবলৈ ভাল ৱকিল বনি যায়, আৰু যেতিয়া বেলেগৰ ভুল দেখে তেতিয়া কিন্তু তেওঁ জাজ বনি যায়। আপুনি যিমানে অলপ কমকৈ ক'ব সিমানেই আপোনাক মানুহে শুনিবলৈ বিচাৰিব। যিজনে আপোনাক সঁচাকৈ বিচাৰে সি আপোনাৰ পৰা কেতিয়াও একো নিবিচাৰে। আপোনাৰ কৰ্মই আপোনাৰ পৰিচয়, কাৰণ এই পৃথিৱীত এটা নামৰে হাজাৰ হাজাৰ মানুহ আছে। যেতিয়ালৈকে আপোনাৰ সমস্যাবোৰ কাৰণ আনক দুখী বুলি মানি ল'ব, তেতিয়ালৈকে আপোনাৰ সমস্যাবোৰ শেষ কৰিব নোৱাৰিব। যেতিয়া মানুহে আপোনাৰ লগত মোকাবিলা কৰিব নোৱাৰে, তেতিয়াই আপোনাক হিংসা কৰিব ধৰে। যাক বিশ্বাস কৰা হয় সিয়ে যদি বিশ্বাস হেৰাই দিয়ে, তেতিয়া গোটেই সংসাৰখনকে বিশ্বাস কৰিব নোৱাৰা হৈ যায়। কাৰোবাক ক্ষমা বাৰে বাৰে কৰি দিয়ক, কিন্তু বিশ্বাস চিফ এবাৰহে কৰিব।